বৰ্তমান মই উপস্থিত আছোঁ দৰঙৰ এখন ঐতিহ্যমণ্ডিত ঠাই দিগিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ বাকৰিত। আজি যিহেতু ৰঙালী বিহু, গতিকে এই ৰঙালী বিহুৰ ব্যতিক্ৰম নহয় এই দিগিৰপাৰ বাকৰি। দিগিৰপাৰ বাকৰিৰ এইবেলি 24তম ৰঙালী বিহু উদযাপন আয়োজন কৰিছে আয়োজক সমিতিয়ে। মই সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশ এটা দেখুৱাব বিচাৰিম, কিন্তু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে দিগিৰপাৰ আঞ্চলিক বিহুখনে 24 বছৰ গৰকা এই আঞ্চলিক বিহুখনে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। আৰু মই দেখুৱাই আছোঁ এই বিহুখন আচলতে মই এখন ব্যতিক্ৰমী বিহু বুলি এইকাৰণে কৈছোঁ, এই বিহুখন আচলতে জীয়া হাতৰ তলত পৰিদৰ্শন কৰা হয়। আৰু মই সেই জীয়া হাতডালৰ পৰিৱেশটো এবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই আহতডালৰ তলতে আচলতে 24 বৰ্ষ ধৰি এই দিগিৰপাৰ আঞ্চলিক বিহু সন্মিলনে বিহু উদযাপন কৰি আহিছে। আৰু মই আপোনালোকক দেখুৱাইছোঁ আজি দৰ্শকৰ এটা লানি নিচিকা ভিৰ, দৰ্শকৰ এটা লানি নিচিকা সোঁত বব আৰম্ভ কৰিছে। আৰু মই আপোনালোকক এটা সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। হয়তো আপোনালোকে বিশ্বাস নকৰিব, দৰঙৰ কিন্তু ঐতিহ্যপূৰ্ণ ঠাই দিগিৰপাৰ। এই দিগিৰপাৰ হৰি মন্দিৰ বাকৰিত আজি সদৌ অসম ভিত্তিত যিহেতু মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰিব, গতিকে মই গোটেই সামগ্ৰিক পৰিৱেশ বা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে যে সম্পূৰ্ণ জীয়া হাতৰ তলত এই মুকলি বিহু অনুষ্ঠানটো আচলতে গাঁৱৰ ডেকাসকলে, গাঁৱৰ গাভৰুসকলে আয়োজন কৰিছে। আৰু মই এতিয়া এই জীয়া হাতৰ তলত এডল কিন্তু যুৱক নহয়, মই আকৌ কৈছো এডল কিন্তু যুৱক নহয়, বয়োজ্যেষ্ঠ ব্যক্তিসকলে কিন্তু হুঁচৰি পৰিৱেশন কৰি আছে। মই ৰাজু ডেকাক মই সামগ্ৰিক পৰিৱেশটো দেখুৱাব জীয়া হাতৰ তলত আচলতে এটা সম্পূৰ্ণ সুন্দৰ বাতাবৰণ পৰিৱেশ। মই আকৌ কৈছো এয়া জীয়া হাতৰ তলত সুন্দৰ পৰিৱেশত হুঁচৰি পৰিৱেশন কৰি থকা হৈছে। মই গাঁৱৰ বৰ্তমান আপোনালোকক মই কৈ আছো যে ইয়াত ডেকা যুৱক খুব কম, কিন্তু ইয়াত আপুনি দেখা পাইছে যে বয়োজ্যেষ্ঠ লোকসকল বেছিকৈ আছে। দিগিৰপাৰ আঞ্চলিক বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অঞ্চলবাসী ৰাইজ আৰু অসমবাসী ৰাইজক বিহুৰ ওলগ জনাইছোঁ। এইবেলি আমাৰ দিগিৰপাৰ আঞ্চলিক বিহু সন্মিলনে 23টা বৰ্ষ অতিক্ৰম কৰি 24 বৰ্ষত ভৰি দিলে। অহাবেলি আমাৰ 2027 বৰ্ষত গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত কৰিম। আজি আমাৰ তৃতীয় দিনৰ মূল তথা অন্তিম কাৰ্যসূচী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই তেখেতৰ স্মৃতিত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় কৃষ্টি অনুষ্ঠান ইতিমধ্যে ইয়াত আৰম্ভ হৈছে। লোকে লোকাৰণ্য হৈ পৰিছে আমাৰ দিগিৰপাৰৰ বিহুৰ বাকৰি। ঐতিহ্যমণ্ডিত কমলা কৰি খ্যাত এই দিগিৰপাৰৰ বুকুত প্ৰতি বছৰে আজিৰ এই বিহুৰ দিনটোত ৰাইজে হিলদল ভাঙি আহে, ইয়াত বিহু উপভোগ কৰে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ আগশাৰী বিহুৱা দল আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। অসমৰ উজনি অসমৰ পৰা শিৱসাগৰ, গহপুৰ, তেজপুৰ আদিকে ধৰি নামনি অসমৰো নলবাৰী, বৰপেটাকে ধৰি সমগ্ৰ অসমৰ জনপ্ৰিয় বিহুৱা দলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হৈছে। পুনৰবাৰ আমি আগন্তুক ৰূপালী জয়ন্তী বৰ্ষৰ বাবে সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। লগতে জুবিনবিহীন এই বহাগৰ বতৰত আমাৰ মন যদিও সকলোৰে সেমেকি আছে, তথাপি আনুষ্ঠানিকতা ৰক্ষাৰ খাতিৰত আজি আমি এই বিহুৰ বাকৰিত সকলোৱে একলগ হৈছোঁ। লগতে আমি আঞ্চলিক ৰাইজক পুনৰবাৰ বিহু সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু সন্মিলনৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ৰঙালী বিহু উৎসৱ উদযাপনৰ যি মুকলি বিহুৰ বাকৰি উদ্বোধনৰ কাৰ্যসূচীত মোক উদ্বোধক হিচাপে আমন্ত্ৰণ জনালে, তাৰ বাবে মই নিজকেও ধন্য মানিছোঁ আৰু তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু পুনৰ সমূহ বিহুবলীয়া ৰাইজলৈ মোৰ আন্তৰিক ৰঙালী বিহুৰ শুভকামনা তথা শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ এই কাৰ্যসূচীটোৰ লগতে দিগিৰপাৰ আঞ্চলিক বিহু সন্মিলনৰ প্ৰাক্তন সম্পাদকসকলৰ দ্বাৰা যি 23 গছি বন্ধু প্ৰদৰ্শনৰ কাৰ্যসূচী ৰখা হৈছিলে, আমি সন্মানীয় প্ৰাক্তন সম্পাদকসকলকো আগুৱাই গৈ তেওঁলোকক বন্তি প্ৰদান কৰিবলৈকে অনুৰোধ জনাইছোঁ। আমাৰ যিসকল প্ৰাক্তন সম্পাদকৰ জৰিয়তে এই ভক্তি প্ৰদানত 23 গছি
উৰুকা পতাৰ লগৰী এয়াই পিতাৰ লখিমী বিহু
হে নসিবি ও গৈ হে ঘৰলৈ হে বাটনা